গাইজ আজি এফালে ফুৰিব যাবলৈ ওলাইছোঁ। এয়া দেখিছেনে, আচলতে ফুৰিবলৈ নহয়, আমাৰ বৰমাৰ গা ভাল নাছিলে, সেয়ে বোলো খবৰ এটাকে লৈ আহোঁ। আগতে এদিন গৈছোঁ বাৰু, হ'লেও আজি কেইবাদিন যোৱা নাই যে আজি আকৌ যাই আহোঁ বুলি। আৰু দেখিছোঁ নহয়, এয়া ল'ৰাৰ মাক হ'লে মানে কিবা ওচৰলৈ গ'লেও আৰু টালি টোপোলা লৈয়ে যাব লাগে, ডাইপাৰৰ পৰা আদি কৰি সকলো। আৰু গৈয়ে দেখিলোঁ প্লাষ্টিকৰ ফুল মাটিৰ টাবত ফুলি আছে, দেখিছেনে। আৰু এইফালে বৰমা শুই আছে, গাটো ভাল নাই যে শুই আছে বোলো। তাকে ভাত পানী খালেনে নাই সুধিলোঁ আৰু ভালকৈ কথাখিনি ক'ব নোৱাৰিছে বাৰু, কয় মানে ভালকৈ আমি বুজি নাপাওঁ, অকণমান লাহে লাহে কৈছে। আৰু ওচৰতে খুৰীহঁতৰ ঘৰটো আছে, তাতো সোমালোগৈ, সেইকাৰণে অকণমান দেৰি হ'ল। 11টা মানতে যোৱা আমি 3টামান বাজিলে। আৰু আহি তাইক এয়া কাপোৰ কানি সলাই দিলোঁ। আৰু সন্ধিয়ালৈ এয়া মাংস অলপ অনা হৈছিলে, দোকানৰ পৰা দি পঠাইছিলে আচলতে, তাকে বোলো ৰান্ধো। আমিনো কেনেকৈ ৰান্ধি খাওঁ আপোনালোকক জনাওঁ বোলো। আৰু মোৰ ভিডিঅ'টো কোৱালিটিটো অকণমান বেয়া হৈছে, প্লিজ ইগন'ৰ কৰিব হা। আৰু সেয়ে আৰু কেৰাহীটো পাতি তেল অকণমান গৰম কৰিলোঁ। তেল গৰম কৰাৰ পাছত পিঁয়াজ নহৰু নিদিয়াকৈ মাংসখিনি ভাজি লওঁ। তেলখিনি গৰম হৈ মানে তাইৰ লগতে অকণমান এই তেল গৰম হোৱাৰ পাছত এয়া মাংসখিনি দি অকণমান সময় মাংসখিনি টান হোৱালৈকে এনেকৈ মানে ফ্ৰাই কৰি থাকিম। তাতে নিমখখিনি সানি লোৱা আছিলে মোৰ কেঁচাকৈ মাংসখিনিতে, আৰু সেইবাবে নিমখ লগে লগে দিয়া নাই বাৰু, দেৰিকৈ আলু চালু দিয়াৰ পাছত দিম। আৰু এয়া অলপ দেৰিকৈ মাংসখিনি যেতিয়া টান হ'ল যে তেতিয়া হালধি আৰু পিঁয়াজ নহৰু এইখিনি খুন্দি থোৱাখিনি দিলোঁ। খুব কমকৈ দিছোঁ, আমি ইমান বেছিকৈ নাখাওঁ মানে সেইবাবে। আৰু মাংসখিনি মানে টান হৈ যোৱাৰ পাছত এয়া কাটি থোৱা কোমোৰা আলু কেইটা দি দিছোঁ। কোমোৰা কেইপিচ মই ডাঙৰ ডাঙৰকৈ দিছোঁ। মছলা আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি দিব পাৰে দেই, যি মছলা খায় আৰু। আমি বাৰু গোটা মছলা খাওঁ, ধনিয়া জিৰা এনেকৈ খুন্দি থোৱা থাকে, জালুক চালুক দি সেইখিনি দি খাইছোঁ। আৰু এয়া ফাইনেল লুকটো, খাবলৈ ভালেই হৈছিলে পিছে। কোমোৰা কেইপিচ ডাঙৰকৈ দিছিলোঁ যদিও সিজি মেলি এয়া গলি গ'লগৈ। বাকী জলকীয়া দিছোঁ আৰু অকণমান, এনেকৈ কাৰণে খাই চাবচোন। মই বাৰু ৰেচিপি দিয়া নাই, আমি যেনেকৈ খাইছোঁ সেইখিনিয়ে দেখাইছিলোঁ আৰু।